এয়া আমি জাজিলৈ ওলাইছোঁ। জাজি তেওঁলোকৰ বাইক থাকে জামুগুৰিত, তালৈকে ওলাইছোঁ। তাত নাম আছে, বৰ ভাল লাগিছে, ৰাস্তাবোৰ বৰ ধুনীয়া হ'ল। জাজিলৈ আহোঁতে মুদৈজানতে ইমান পানী হয়, গাড়ী আধালৈকে ডুব যায়। এতিয়াতো বাৰিষাতো সেই মুদৈজান পাৰ হৈ গ'লেও পানী দিগদাৰ নহ'ব। আমি পতীয়াগাঁও ফ্লাইঅভাৰ পাইছোঁ, বৰ ধুনীয়া হৈছে দীঘলীয়া ৰাস্তাবোৰ, মাজত গছবোৰ হ'লে আৰু ধুনীয়া হ'ব। মইনাপুৰীয়া নামঘৰ আছে, নামঘৰৰ চাইড তোৰণ এখন আছে, তোৰণখনৰ ঠিক তলতেই কৃষ্ণ হোটেল, তাৰ পৰাই আমি কালাকান নিম। এয়া মইনাপুৰীয়া নামঘৰ তোৰণ, আৰু ঠিক তাৰ তলতে এইখন কৃষ্ণ হোটেল, তাৰ পৰা এতিয়া কালাকান আনিবলৈ এইখনে এয়া তলৰ হেৰিটো ফুটপাথটো বনাই আছে। কালাকানটো খুব ভাল ওলাই হয়, সেইকাৰণে চবেই নিয়েহি। এয়া ঢেকীয়াখোৱা বৰ নামঘৰৰ তোৰণ এখন।